হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে আৰু মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নীলপিয়াম আৰু কথা হ'ল কেনেকুৱা, আমাৰ ইয়াতে বহুত পানী চানীৰ বহুত অসুবিধা হৈছে, কাৰণ বৰষুণ একেবাৰে নাই, চাইডে চাইডে বৰষুণ দি আছে, কিন্তু আমাৰ ইয়াতে অলপো বৰষুণ নাই। সেয়ে আমি ৰুবই পৰা নাই আজিলৈ মাটি, আৰু মাটিত গোটাই শুকাই গ'ল। মাটিবোৰ কি হৈছে আপোনালোকক গোটেইখিনি দেখুৱাম বাৰু। সেইকাৰণে আজি আনিলোঁ আমি মেচিনে এতিয়া পানী সিঁচি আছোঁ। কি হ'ল কি হোৱা নাই গোটেইখিনি আপোনালোকে চাই দেখুৱাব ভিডিঅ'টো শেষলৈকে, আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম বাৰু। তাৰ আগতে কৈ লওঁ, ভিডিঅ'টো যোনে যোনে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ভাল বেয়া গোটেইখিনি কমেণ্টত জনাব। আৰু আমাৰ ইয়াতে আমি এতিয়া পানী সিঁচি আছোঁ, আপোনালোকে চাই ল'ব পাৰে ধুনীয়াকৈ। এইবিলাক চব পথাৰখন গোটেই শুকাই গৈছে, আমি অলপো মাটি ৰুব পৰা নাই এতিয়া। জলসিঞ্চন বিভাগেও একো সহায়ৰ হাত আগোৱা নাই, আৰু আপোনালোকে চাব পাৰে যে অৱস্থা কি হৈছে। বেলেগে অলপ পানী মেচিন সিঁচি পেলাই ওলালে, আৰু আমি ইয়াতে মেচিন আজি লগাইছোঁ। এইটো হ'ল মেচিন, আৰু ইয়াতে চলি আছে ধুনীয়াকৈ মেচিন। আৰু আপোনালোকে দেৰি নকৰি ভিডিঅ'টো চাই থাকক। আৰু এইখন আছিলে আমাৰ পথাৰ, আমাৰ মাটিখিনি গোটেই শুকাই যাই পেলাই অৱস্থা নোহোৱা হৈছে। আপোনালোকে দেখাই গৈছে অৱস্থা কি হৈছে। এতিয়া মেচিনে হাৱা লওঁ হৈ আছে, গতিকে ইয়াৰ অৱস্থা বেয়া। আৰু আপোনালোকে চাব পাৰে যে ইয়াত পুখুৰীৰ পৰাও এতিয়া হেৰি হৈ যাব, পুখুৰী শুকাই যোৱাৰ পৰিণতি দেখা পোৱা গৈছে। আপোনালোকে চাব পাৰে ইয়াতে বহুত পানী আছিলে, আধা আধি সিঁচি পেলাই আমি শেষ কৰি দিলোঁ। আৰু নহ'লে খেতি কৰিব নহ'লে আমি খাম ক'ৰ পৰা, আমি খাবওতো নাপাম ন। সেইকাৰণে আমি এতিয়া বৰ্তমান পানীবিলাক সিঁচি আছোঁ। আৰু ইফালে ৰোৱা হৈছে বাৰু, ইফালে বেলেগে ৰুইছে পানী সিঁচিয়ে ৰোৱালে। আৰু এতিয়া আমি দেখাই আছোঁ আপোনালোকৰ আমাৰ অৱস্থা কি হৈছে। আপোনালোকে আমাৰ পথাৰখন গোটেই শুকাই গ'ল, আমি এতিয়া ক'ৰ পৰা খাম কি কৰিম তাকে বহুত চিন্তা। এতিয়ালৈ আজিলৈ মাটি ৰুবই পৰা নাই, আৰু এতিয়া শাওণৰ মাহ পৰি গ'ল, আজিলৈ অলপো মাটি ৰুবলৈ পৰা নাই। আপোনালোকে বহুত দুখৰ কথা যে এতিয়া পানী উঠাইছিলোঁ, পানীও শুকাব ধৰিলে প্ৰচণ্ড ৰ'দৰ কাৰণে। আৰু আপোনালোকে চাব পাৰে যে ইফালে চাওকচোন, এইবিলাক কঠীয়া যেতিয়া পাৰিছিলোঁ গোটেই শেষ হৈ গ'ল, কঠীয়া গোটেই মৰিবলৈ অৱস্থা নাই। আৰু ইফালে গোটেই পানী, গোটেই পথাৰখন গোটেই একদম শুকাই গ'ল। এতিয়া কি কৰিম, আমি ক'ৰ পৰা খাম, বহুত টেনশ্যন হৈছে। বাৰিষাটো আমি এইখন কৰিতো খোৱা যায়, এইখন খেতি কৰিয়ে খোৱা যায়। আপোনালোকে চাব পাৰে যে অৱস্থা নাই গোটেই, এইখন একদম পূৰা কি হৈ গ'ল চাওকচোন বাৰু। আপোনালোকৰ ফালে এনেকুৱা হৈছে নেকি, আপোনালোকে কমেণ্টত জনাব। আৰু চাওকচোন এইবিলাক পথাৰ অৱস্থা নাই, গোটেই শুকান হৈ গ'ল। এতিয়া যদি এনেকৈ শুকান হৈ যায় আমি কেনেকৈ খেতি কৰিম। এতিয়া জলসিঞ্চন বিভাগে আমাক অলপমান সহায়ৰ হাত ওলাব লাগে, আৰু নহ'লে আমাৰ অৱস্থা গোটেই বেয়া হৈ যাব। আৰু আমি এতিয়া এইখন খেতি কৰি আমাৰ পৰিয়ালটো গোটেই খোৱা যায়। আৰু আপোনালোকে চাব পাৰে যে অৱস্থা গোটেই বেয়া, এই গোটেই শুকাই পেলাই অৱস্থা নাই। ইফালে চাব পাৰে আপোনালোকে গোটেই মুখা শুকাই গ'ল, পানী গোটেই। এতিয়া আমি ক'ৰ পৰা খাম কি কৰিম, এতিয়া গোটেই চিন্তাৰ হেৰি হৈছে। এতিয়া খেতি কৰিবই পৰা নাই আজিলৈ। এতিয়া আপোনালোকে চাব পাৰে চাওকচোন অৱস্থা নাই। এতিয়া কি কৰিম আৰু উপায় নাই। এতিয়া প্ৰকৃতিৰ হৈ গৈছে, প্ৰকৃতি আমাৰ ওচৰৰ চাইডে চাইডে বৰষুণ দি আছে, কিন্তু আমাৰ এইখিনিত দিয়া নাই। আমাৰ এইখিনিত কি বা হৈছে এতিয়া আমিও নাজানো, কিন্তু চাওকচোন বাৰু এইবিলাক কি বেয়া লগাকৈ শুকাই গ'ল। এতিয়া ৰুব লগা মাটি আমাৰ এতিয়া আলি কাষ চাক কাটিবলৈ আমি আজৰি হৈছিলোঁ, এতিয়া এই গতি আমাৰ এতিয়া অৱস্থা খুবেই বেয়া। আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব পাৰিলে। বহুত বেয়াকৈ সন্মুখীন হৈছোঁ আমি এতিয়া, বহুত জ্বলন্ত ৰূপত আমি এতিয়া বহুত তাৰমানে কষ্টত থাকিব লগা হৈছে, যিহেতু আমাৰ ইয়াতে অলপো সহায় কোনো কৰিব পৰা নাই বাৰু। আপোনালোকে চাই ল'ব, এইটো এতিয়া আজি পানী উঠাইছিলোঁ, ইয়াতে শুকালে, আধা আধি পানী শুকাই গ'ল। এতিয়া বহুত দুখৰ কথা যে আমি এতিয়া কি কৰি খাম, মেইন কথা হৈছে এইটো। এতিয়া আমাৰ খেতিয়কসকলৰ এইটোৱে আছিলে, এতিয়া খেতিখনৰ ওপৰতে আশা ভৰসা নিৰাশা থাকে। আৰু আপোনালোকে চাব পাৰে যে চাওকচোন বাৰু এইবিলাক কি বেয়া লগাকৈ শুকাই গৈছে। আজি পানী উঠাইছিলোঁ, আকৌ এতিয়া শুকালে। ভাবিছিলোঁ পেৰেক দিম বুলি, কিন্তু এতিয়া গতি হৈ গ'ল এইবোৰ। তাৰপিছত আৰু আপোনালোকে চাব পাৰে যে আপোনালোকক দেখাই আছোঁ, এতিয়া ইফালে পানী আহি আছে বাৰু, অলপ অলপ শুকাই সিঁচি আছিলোঁ আমি। আৰু এইবিলাক কঠীয়াবিলাক চব ৰঙা ৰঙা পৰি গ'ল, আপোনালোকে চাই লওক। বহুত বেয়া লগা হৈছে, উপায় নাই, কিনো কৰিম আৰু নিয়তিৰ নিষ্ঠুৰ হেৰি। আৰু এই চাওক গোটেই প্ৰকৃতিয়ে ইমান বেয়াকৈ কাল ৰূপ লৈ ল'লে, না ইফালে পানী আহিলে না কি। এতিয়া সিঁচি আছোঁ আমি, এতিয়া পানী বৰ্তমান সিঁচি আছোঁ ইয়াতে। বহুত দুখৰ বিষয়, কি কৰিম আৰু উপায় নাই। আপোনালোকে চাব পাৰে চাওকচোন বাৰু, ইফালে ৰুইছিলোঁ অলপমান, দুটামান ডবল ৰুইছিলোঁ, গোটেই শুকাই গ'ল। ইফালে আকৌ চাব পাৰে আপোনালোকে ধুনীয়াকৈ ইফালে কঠীয়া পাৰিছিলোঁ, কঠীয়াত আজি পানী সিঁচি আছোঁ। এতিয়া পানী সিঁচি আছোঁ, কিন্তু সিঁচি থাকিলে কি হ'ব, নিমিষত গোটেই শেষ হৈ যায়। আপোনালোকে চাবই পাৰে, বহুত দুখৰ বিষয় গাইছ, অৱস্থা গোটেই বেয়া। এইফালে পানী সিঁচি আছোঁ, আপোনালোকে চাই লওক, এইফালে পানী সিঁচি আছোঁ আমি, কি কৰিম আৰু উপায়টো নাই। সেয়ে হৈছে আৰু আমাৰ অৱস্থা। হেল্ল' গাইছ, আৰু আমাৰ অৱস্থা দেখাই পাইছে আপোনালোকে, অৱস্থা খুব বেয়া। এতিয়া কি কৰিম কি নকৰিম একো ভাবি গুণি পাৰ পোৱা নাই। এতিয়া কি কৰিলে ভাল হ'ব, কি কৰি নকৰিলে বেয়া হ'ব, এইটো তাৰমানে একো ভাবিবই পৰা নাই। এতিয়া অলপো বৰষুণ নাহে, এতিয়া ইমান দুখ যে আমাৰ অলপো বৰষুণ নাহে। মানে এতিয়া কি কৰিম, কান্দিম নে হাঁহিম উপায় নাই আমাৰ, তাৰমানে অলপ বৰষুণ নিদিয়ে। এই প্ৰকৃতিয়ে আমাৰ কি কৰিব লৈছে মই নিজে ভাবি পোৱা নাই। এতিয়ালৈ অলপ বৰষুণ নাই, এতিয়া আমি পানী সিঁচি ৰুবলৈ চেষ্টা কৰিছোঁ, তাকো ৰ'দৰ তাপত গোটেই শুকাই যায়।
এতিয়া আপোনালোকে কওকচোন বাৰু আমি এতিয়া কি কৰিম, কি কৰিলে ভাল হ'ব, কি নকৰিলে বেয়া ভাল হ'ব। এতিয়া কোন কোন ঠাইত এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ অৱস্থা খুবেই বেয়া আৰু আপোনালোকে কি ক'ম আৰু ক'বলৈ ভাষা নাই আমাৰ। আৰু গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কথা হ'ল কেনেকুৱা মানে, আৰু আপোনালোকৰ ফালে যদি এনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু ইমান দেৰি হ'ল, পানী চানী নাই পথাৰত, আৰু জলসিঞ্চন বিভাগে কোনো পৰ্যায়ে আমাক সহায়ৰ হাত আগবঢ়োৱা নাই। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু চবকে পাৰিলে শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহ'লে অলপমান সহায়ৰ হাত পাওঁ যাতে। গতিকে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।